নমস্কাৰ, মই জনাৰ্দন তামুলী ফুকন। মই কিছু পুৰণৰ ট্ৰিক্সৰ বিষয়ে আলোচনা আগবঢ়াম বুলি ভাবিছোঁ। আমি আগৰ অংশত 999ৰে বা 9ৰে গঠিত অংকৰে পুৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইয়াৰ এটা প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ইয়াৰ নিয়মখিনি আকৌ আমি পুনৰাই আলোচনা কৰি চাওঁ। আমাৰ প্ৰথম নিয়মতে যোনটো সংখ্যাক আমি 9ৰে গঠিত অংকটোৰ লগত পূৰণ কৰিম, সেই সংখ্যাটোৰ পৰা 1 এটা কমাই আমি লিখি ল'ম। আৰু 2 নম্বৰ নিয়মতে কি কৰিম, নতুন সংখ্যাটোক বহাই প্ৰতিটো অংকক 9ৰ পৰা বিয়োগ কৰি বহাই দিম। ইয়াত আমি 3 প্ৰকাৰ অংক থাকিব পাৰি বুলি আলোচনা কৰিছিলোঁ। প্ৰথম প্ৰকাৰত কি হৈছিলে, গুণকৰ অংকৰ সংখ্যা আৰু গুণনীয়কৰ অংকৰ সংখ্যা সমান আছিলে। তাৰ আমি এটা উদাহৰণ আমি চাইছিলোঁ। 26ৰ লগত 99 আমি পূৰণ কৰোঁতে 26ৰ লগত 99 পূৰণ কৰোঁতে আমি দেখিছিলোঁ ইয়াত আমাৰ 26ৰতো দুটা অংক আছে আৰু 99ৰতো আমাৰ দুটা অংক আছে। সেইবাবে আমাৰ পূৰণ কৰোঁতে আমাৰ কি হৈছিলে, উত্তৰটো 26ৰ পৰা আমি 1 এটা বিয়োগ কৰি 25 পাইছিলোঁ আৰু সেই 25টো আমি পাতি লৈছিলোঁ। পাতি লোৱাৰ পাছত কি কৰিছিলোঁ, 9ৰ পৰা 2 বিয়োগ কৰি 7 পাতিছিলোঁ আৰু 9ৰ পৰা 5 বিয়োগ কৰি 4 পাতিছিলোঁ। এই ধৰণে আন এটা উদাহৰণো আমি আলোচনা কৰিছিলোঁ। 6137ৰ লগত 9999 পূৰণ কৰিছিলোঁ। ইয়াতো আমাৰ উদাহৰণটোত 4টাকৈ দুইটা অংকতে সংখ্যাতে 4টাকৈ অংক আছে। সেইবাবে আমাৰ উত্তৰটো পাইছিলোঁ আমি 61363863। এতিয়া আমি 2 নম্বৰ প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত আমাৰ কি হ'ব, গুণকৰ অংকৰ সংখ্যা গুণনীয়কৰ অংকৰ সংখ্যাতকৈ সৰু হ'ব। অৰ্থাৎ আমি এটা উদাহৰণ চালে আমি বস্তুটো বুজি পাম। 46 সংখ্যাটোৰ লগত আমি 999 যদি পূৰণ কৰোঁ, ইয়াত দেখিম আমি 46ত দুটা অংক আছে আৰু 999ত আমাৰ 3টা অংক আছে। তেতিয়াহ'লে আমাৰ প্ৰথম ধাপ মতে আমি 46ৰ পৰা 1 এটা বিয়োগ কৰি 45 পাতি ল'লোঁ আৰু সেই 45টো আমি ইয়াত পাতি লৈছোঁ। এতিয়া চাম আমাৰ অংক কেইটা বেছি আছে। 999ত আমাৰ 3টা অংক আছে, কিন্তু 46ত দুটা অংকহে আছে। সেইবাবে আমি এটা 9 যিহেতু বেছি আছে, সেই 9টো আমি ইয়াত বহাই ল'ম। তাৰ পৰা আমি কি কৰিম, 9ৰ পৰা 4 বিয়োগ কৰি 5 পাতিম। এই 4টো আছিলে, 9ৰ পৰা 4 বিয়োগ কৰি 5 পাতিছোঁ আৰু 9ৰ পৰা 5টো বিয়োগ কৰি পেলাই আমি 4 পাতিছোঁ। এতিয়া আমাৰ এনচাৰটো হ'ব 45954। আৰু এটা আমি উদাহৰণ আলোচনা কৰোঁ। 324ৰ লগত আমি 99999 পূৰণ কৰিলে আমাৰ কি হ'ব, আমি ইয়াত চাম। ইয়াত আছে আমাৰ 3টা অংক আৰু ইয়াত আছে আমাৰ 5টা অংক। তেনেহ'লে আমাৰ দুটা 9 বেছিকৈ আছে। তেতিয়াহ'লে আমি প্ৰথম নিয়ম মতে আমি 324ৰ পৰা 1 এটা বিয়োগ কৰি আমি পাম 323। 323 পাতি লোৱাৰ পাছত আমাৰ যিহেতু দুটা 9 বেছিকৈ আছে, তেতিয়াহ'লে সেই দুটা 9 আমি ইয়াত বহাই ল'লোঁ। বহাই লোৱাৰ পিছত আমি 9ৰ পৰা 3 বিয়োগ কৰি 6 পাতিলোঁ, 9ৰ পৰা 2 বিয়োগ কৰি 7 পাতিলোঁ আৰু 9ৰ পৰা 3 বিয়োগ কৰি 6 পাতিলোঁ। এই ধৰণেৰে আমাৰ উত্তৰটো হ'ব 3239966। এনেধৰণে আপোনালোকেও বিভিন্ন উদাহৰণ আপোনালোকে প্ৰেক্টিছ কৰিলে আপোনালোকেও আনন্দ লভিবলৈ সক্ষম হ'ব বুলি মই ভাবিছোঁ। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, প্লিজ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।